নমস্কাৰ। লখিমপুৰ চাউলধোৱাৰ মিৰিজীয়ৰী নাট্যগোষ্ঠীৰ সমূহ শিল্পী তথা কলা কুশলীলৈ মই প্ৰশান্ত মেনাই দূৰণিৰ পৰা নমস্কাৰ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। থিয়েটাৰ সূৰ্যৰ মঞ্চত ইতিমধ্যেই মঞ্চস্থ হৈ যোৱা মোৰ নাটক কাৰাগাৰত কলিজা আপোনালোকে অপেচাদাৰী ক্ষেত্ৰখনত পুনৰ মঞ্চস্থ কৰিবলৈ ওলোৱা খবৰটোৱে মোক সুখী কৰিছে আৰু নাটকখনৰ মঞ্চস্থ হোৱাৰ ক্ষেত্ৰত সকলো প্ৰকাৰৰ সফলতা মই আন্তৰিকতাৰে কামনা কৰিছোঁ। শিল্পীসকল, কলা কুশলীসকললৈ মোৰ আন্তৰিক শুভকামনা জনাইছোঁ। আপোনালোক সফল হওক আৰু অসমৰ নাট্যক্ষেত্ৰখনলৈ অৱদান আগবঢ়াবলৈ আপোনালোকে যিদৰে ওলাই আহিছে, আপোনালোকৰ এই মহৎ প্ৰচেষ্টা সফল হওক আৰু সদায় এইদৰে নাটকৰ হকে, নাটকৰ উত্তৰোত্তৰ কামনা কৰি আপোনালোকৰ বহুমূলীয়া সময় খৰচ কৰি যিদৰে আপোনালোক ওলাই আহিছে, ই সঁচাকৈ অসমৰ নাট্যক্ষেত্ৰখনৰ বাবে এক যোগাত্মক চিন্তা, এক যোগাত্মক খবৰ আৰু এনে ভাল কামৰ প্ৰতি সদায় আমাৰ সহযোগিতা আছে আৰু থাকিব। মই দূৰণিৰ পৰা আপোনালোকক পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে কাৰাগাৰত কলিজা সৰ্বপ্ৰকাৰে সকলো ফালৰ পৰা এখন সৰ্বাংগ সুন্দৰ নাটক ৰূপে ৰাইজৰ প্ৰশংসা লাভ কৰক আৰু আপোনালোক বিচৰা ধৰণে এই নাটকখনৰ জৰিয়তে সফল হওক মই কামনা কৰিছোঁ। ধন্যবাদ। কেতিয়াবা লগ পাম। নমস্কাৰ।